তোমালোকক এবাৰ অনুশীলনী 2 ৰে টুৰ ঘটো দেখাই দিছো ইয়াত চোৱা ইয়াত 0.1 হ'ব ইয়াত 0.01 হ'ব আৰু ইয়াতে 0.001 হ'ব এটো কেনেকৈ হল তোমালোকে চাবা এতিয়া চোৱা এই অংকটো ইয়াত লিখাৰ আগত মই এটো ভাঙি দিছো 0.250 মানে কি আগফালৰ 0 টো মই নিলিখো এই 2 মানে কি 2 টো হল দশাংশ গতিকে আমি কি লিখিম 10 ভাগৰ 2 যোগ 5 টো শতাংশ গতিকে 100 ভাগৰ 5 যোগ 0 টো সহস্ৰাংশ 1000 ভাগৰ 0 হল এতিয়া চাবা তোমালোকে 10 ভাগৰ 2 টো মই ইফালে পূৰণ দিলো তেতিয়ালে ইয়াত কিমান থাকিব 10 ভাগৰ 1 হয়নে এনেকৈ মানে সেম পূৰণত 10 গুণ 10 আৰু 2 গুণ 2 এটুক আমি এনেকেও লিখিব পাৰো 2 * 10 টু দি পাৱাৰ কি 10 ভাগৰ 1 প্লাস 5 টুক যদি আমি ইয়াত লৈ আহো 5 পূৰণ দিলো তেতিয়ালে কিমান থাকিব 100 ভাগৰ 1 তাৰ পিছত আমি শূন্য যোগ চিন দিব লাগিব শূন্যটো যদি আনো পূৰণ কিমান থাকিব 1000 ভাগৰ 1 এতিয়া চাবা 2 পূৰণ যোগ 5 পূৰণ যোগ 0 পূৰণ এই ঘৰ কেটাত কি হ'ব এতিয়া চাবা দেখিছা 10 ভাগৰ 1 মানে কি 0.1 এটো মই আগতে বুজাই দিছিলো তাৰপিছত 100 ভাগৰ 1 মানে কি হ'ব 0.01 তাৰপিছত 1000 ভাগৰ 1 কি হ'ব 0.001 আগফালে 00 দি দিব পাৰা হল এটো মই শৰ্ট ট্ৰিক্স এটা দেখাই দিছিলো একৰ জায়গাত কি দিবা দশমিক 0 এটা আছে এটা স্থান হ'ব 1 বহাই দিবা 1 থাকক 2 থাকক যি থাকে 100 আছে একৰ জায়গাত দশমিক দি দিম আৰু দুটা স্থান মানে দুটা শূন্য আছে পিছফালে দশমিকৰ পিছত দুটা স্থান থাকিব ইয়াত 1 এটাই আছে আৰু আগত সংখ্যা নাই গতিকে 1 লিখি আগত 0 দি দিবা 1000 আছে একৰ জায়গাত দশমিক দিলো কেইটা শূন্য আছে গনিবা 3টা ইয়াত কেইটা স্থান হ'ব 3টা স্থান হ'ব হয়নে তো 1 আছে পিছফালৰ পৰা লিখি আহিবা আৰু আগত সংখ্যা নাই লিখিবলৈ সংখ্যা নাথাকিলে স্থান কেটাত কি বহাই দিবা 0 বহাই দিবা তো ইয়াত এই কেটাই বহিব 10 ভাগৰ 1 মানে 0.1 100 ভাগৰ 1 মানে 0.01 আৰু 1000 ভাগৰ 1 মানে ইয়াত ঠাই নব মই বাহিৰত লিখি দিছো 0.001 এই কেটাই এটা এই খালি ঠাইত বহিব ইয়াতে হ'ব 0.1 হ'ব ইয়াত হ'ব 0.01 আৰু ইয়াত হ'ব 0.001 দশমিকৰ আগফালৰ শূন্যটো লিখিব পাৰা গতিকে এইটো অংক এনেদৰে হয় এবাৰ চাবা তোমালোকৰ খালি ঠাই পূৰ কৰা দিছে এইটো একেবাৰে সহজ আমি গণিব লাগে লাখ দিছে লাখত কি পৰিছে গণিবা একক দহ শতক হাজাৰ অযুত লাখ 5 পৰিছে 5 লিখি দিছো তাৰপিছত হাজাৰ দিছে হাজাৰৰ ঘৰত কি পৰিছে চাবা একক দহ শতক হাজাৰ 3 পৰিছে কিন্তু 4টো কি অযুত হয় গতিকে অযুত আমি নামাটো একেলগে কিমান মাতিম 43000 লিখিম খালি ঠাইত 43 আৰু 111 দিয়াই আছে তাৰপিছত চোৱা 23 14 500 এনেকৈ আছে হয়নে তো আমি হাজাৰৰ ঘৰত কমা দি ললো একক দহ শতক হাজাৰত কমা দিলো অযুত নিদু লাখত কমা দিলো লাখ আছে লাখত কি পৰিছে 23 গতিকে 23 লিখি দিম অযুতৰ ঘৰত কি আছে 1 পৰিছে 1 লিখিম হাজাৰৰ ঘৰত 4 পৰিছে 4 লিখিম আৰু 500টো দিয়াই আছে ঠিক তেনেকৈ এবাৰ নিযুত গণিবা একক দহ শতক হাজাৰ অযুত লাখ নিযুতৰ ঘৰত 2 পৰিছে 2 লিখিম 50 লাখ লিখিছে 7000 লিখাই আছে হৰ ঘৰত কিমান পৰিছে চোৱা একক দহ শতক 4 পৰিছে 4 লিখি দিছে বুজি পাইছা তাৰপিছত চোৱা সত্য নে অসত্য লিখা এইটো তোমালোকে যোগ কৰি চাবা যোগ কৰি চালে এইটো সত্যই ওলাব 7770 হ'ব তাৰপিছত ইয়াত দিছে এটা সংখ্যা দি দিছে 73021 চৰ 3 300 বুজাইছে 3ৰ ঘৰটো 300 বুলি কৈছে এতিয়া গণা একক দহ শতক হাজাৰ কিন্তু 3ৰ ঘৰটো কি পৰিছে হাজাৰ গতিকে এইটো কি হ'ব এইটো অসত্য ভুল হ'ব খ নম্বৰটো গ নম্বৰটো চোৱা
54.25 2ৰ স্থানীয় মান 2% বুলি কৈছে এইটো কি হ'ব 2ৰ স্থানীয় মানটো শতাংশ নহয় 2ৰ স্থানীয় মান কি হ'ব দশাংশ হ'ব 5ৰ স্থানীয় মানটোহে কি হ'ব শতাংশ হ'ব এই 0.25ৰ 5ৰ যেটো এইটো লাষ্টৰটো এই 5 আছে সেইটোহে শতাংশ হ'ব 2টো কি দশাংশ হ'ব ইয়াত যদি দশাংশ দিলে শুদ্ধ হ'ল এতিয়া শতাংশ দিছে ভুল তাৰ পিছত চোৱা এইটো অকমান ভাঙি দিছে এইটো জানো 432ৰ লগত যোগ 10 কৰিলে 43210 হ'ব কেতিয়াও নহয় ইয়াৰ লগত 10 যোগ কৰিলে হ'ব 442 হ'ব গতিকে এইটো কি হ'ব এইটো অসত্য ভুল তলৰ সংখ্যাবোৰ তালিকা আকাৰত লিখিব দিছে এইটো একেবাৰে সহজ তোমালোকৰ এনেদৰে লিখিলেই হ'ল একক দশক শতক হাজাৰ অযুত লাখলৈকো লিখি ল'ব পাৰা আৰু 4টো হাজাৰৰ ঘৰত পৰিছে 3টো শৰ ঘৰত লিখিবা 6টো দশকৰ ঘৰত 2টো এককৰ ঘৰত এইটো একেবাৰে সহজ 9টো অযুতৰ ঘৰত 6টো হাজাৰৰ ঘৰত 0টো শতক 0 দশক 2 একক তালিকাখন দেখিছা এখন একেবাৰে সহজ তাৰ পিছত চোৱা বিস্তাৰ কৰা দিছে মই তোমালোকক দেখাই দিছো বিস্তাৰ কৰাটো প্ৰথমতে আছে আমাৰ এইটো 5329 একেবাৰে সহজ 5000 লিখি লবা 300 210 এতিয়া 5 ইয়াত কি আহিব 5ৰ পিছত 5000 গতিকে হাজাৰটো কি হৈ আছে গুণ হৈ আছে পূৰণ গতিকে 1000 লিখিলো 300 যোগ ইয়াত যোগ চিন হ'ব এই 3000 যোগ তলৰ ক্ষেত্ৰত কৈছো 100 বেলেগ 10 বেলেগ তো ইয়াত যোগ চিন কোড হ'ব এইটো মন দিবা ইয়াত যোগ চিন হ'ব ইয়াত যোগ চিন হ'ব ইয়াত যোগ চিন হ'ব তে 5000 5 পূৰণ 1000 300 3 পূৰণ 100 210 2 পূৰণ 10 আৰু 9 আছে 9 একক 9 পূৰণ 1 দিব পাৰা ভুল নহয় দিলেও এতিয়া পূৰণ কৰি দিবা 5000 5000 গুণ 5000 300 গুণ কি 300 210 গুণ 20 আৰু যোগ কি হ'ব 9 গুণ 9 ঠিক তেনেকৈ এইটো একে তোমালোকৰ তাৰ পিছত বাকি কেটা তোমালোকে তেনেকৈ কৰিবা এইটো এটা মই দেখাই দিলো তাৰ পিছত 7 নম্বৰটো দিছে তোমালোকক চুটি আকাৰত লিখা বুলি কৈছে অৰ্থাৎ সৰু কৰি পেলাই লিখিব লাগে এইটো তোমালোকে যোগ কৰি দিবা যিমান আছে থিয়কে পাতি পেলাই তেতিয়া কিমান হ'ব এইটোৰ এনসাৰ মই কৈ দিছো 6,05,007 হ'ব এইটোৰ এনসাৰ হ'ব যোগ কৰিলে 6,05,007 তোমালোকে এনেকৈ থিয়কে পাতি পেলাই যোগ কৰিবা এনেকৈ এইটো পাতি লবা তাৰপিছত এইটো কৰিবা এইটো পাতিবা তো এইটো চোৱা এইটো মই তোমালোকক দেখাই দিছো কেনেকৈ কৰিব লাগিব ইয়াত অংকটো দিয়া আছে প্ৰথমে 2 নম্বৰটো 5000 যোগ 400 যোগ 6 তাৰ পিছত 1000 আছে প্লাস 5/100 ইয়াৰ আগৰখিনি তোমালোকে যোগ কৰি দিবা এইটো পাৰ্ট এইটো যোগ কৰিলে কিমান হ'ব 5400 হ'ব হয়নে তাৰ পিছৰটো চোৱা এনেকে যেতিয়া ভগ্নাংশত থাকে তেতিয়া তোমালোকৰ দশমিক আহি যাব ঠিকে আছে এতিয়া চাবা 1000 ভাগৰ 6 মানে কিমান আমি দশমিকত লিখিলে একৰ জায়গাত কি দিম বুলি কৈছিলো দশমিক 3টা শূন্য আছে তাৰ মানে দশমিকৰ পিছত কেইটা স্থান হ'ব 3টা তাৰ পিছত আছে কিমান 6 টো সদায় ওপৰত থকা সংখ্যাটো পিছৰ পৰা লিখি আহিবা 6 লিখিলো আৰু সংখ্যা আছে জানো 6ৰ আগত নাই গতিকে শূন্য দিম এইটো শূন্য দিম কাৰণ 3টা স্থান হ'ব লাগিব 3টা শূন্য আছে 3টা স্থান হ'ব লাগিব তো 0.006 হয়নে তো 0.006 উলাল আকৌ 100 ভাগৰ 6 মানে কিমান হ'ব 0.06 এতিয়া আমি যদি এইকেটা পাতি লওঁ 0.006 প্লাস 0.06 পাতি যোগ যদি কৰি দিওঁ কিমান হ'ব 660 হয়নে তো ইয়াত কিমান হ'ব তোমালোকৰ এতিয়া 066 হ'ব বুজি পাইছা অংকটো এইটো 5 আছিল সৰি 5 থাকিলে এইটো 5 হ'ব তেতিয়াহলে এইটো মই 5 পাতিব লাগিব
তো 0.056 এইটো সৰি 6 নাছিল 5 আছিল তাৰ পিছৰটো দিছে 1,23,45,612 এতিয়া এইটো তোমালোকে একেবাৰে সহজ মই তোমালোকক এইটো দেখাই দিছো 1 কোটি যদি কয় 1 কোটি তোমালোকে লিখি লবা 1 কোটি কৈছে 1 কোটি লিখি দিবা ইয়াতে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হল যোগ কৰিবা তাৰ পিছত দিছে 23 লাখ একক দশক শতক হাজাৰ অযুত লাখ 23 লাখ তাৰ পিছত আকৌ যোগ তাৰ পিছত কৈছে 45,000 কলে একক দশক শতক হাজাৰ 45,000 লিখিলো তাৰ পিছত কৈছে 612 লিখিম তাৰ পিছত লিখিম 12 হল এতিয়া গোটেইখিনি তোমালোকে যোগ কৰি দিবা এইটো যোগ কৰি দিলে উত্তৰ কিমান হ'ব 1275061 এটা ঠিয়কে পাতি পেলাই যোগ কৰিলে এইটো আনসাৰ হ'ব তাৰ পিছত 2,37,030 এইটো তেনেকে লিখি লবা 2 লাখ প্লাস 37 নহয় 7,000 লিখি লবা তাৰ পিছত 30 তাৰ পিছত পাতি পেলাই যোগ কৰি দিবা এইটোৱে তোমালোকৰ উত্তৰ হ'ব তেলে আজি আমাৰ অনুশীলনী 2 এৰ 2 শেষ হ'ল ভিডিও চাই যদি ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু ৰঙাকে থকা সাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা তেতিয়া মই দিয়া ভিডিওবোৰৰ নটিফিকেশন তোমালোকে অতি সহজে পাবা